কৃষ্ণ পাছে কর্ম বন্ধ এড়াইবে প্রবন্ধ যাৰ আছে। প্ৰবন্ধ মানে ইচ্ছা। যিসকল দেহধাৰী জীৱ কৰ্ম বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰে তেৰা সমস্তই কি কৰিব লাগিব? শিশু প্ৰহ্লাদৰ মুখেৰে ক'লে কি বুলি? বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বিশ্বকৰ্মা ভকতৰ সংগ ল'বলৈ ক'লে নি? নাই কোৱা নহয়। সৰস্বতী ভকতৰ সংগ ল'বলৈ কৈছে নি? নাই কোৱা নহয়। দুৰ্গা মাতা ভকতৰ সংগ ল'বলৈ ক'লে নি? নাই কোৱা। কি বুলি ক'লে? বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, যদিহে কৰ্মজৰৰ পৰা মুক্তি পাব বিচাৰা। তেতিয়াহ'লে আমাক এটাই উপদেশ প্ৰদান কৰিলে যে কেৱল তোমৰা সবে বিষ্ণু ভকতৰ সংগ ল'বা। কিয়? বাক্য, কৰ্ণ, মন, মুখ আছই মানে যাৰ যেতিয়ালৈকে আমাৰ থাকিব বা যিমানৰ আছে, আমাৰতো সকলোৰে আছে, কিবা এটা নহয় কিবা এটা আছে। হয়, আমি কোনোবাই বাক শক্তি নাই, অৰ্থাৎ মুখেৰে কথা ক'ব নোৱাৰো, হয়, কিন্তু আমিতো কাণেৰে শুনো। হয়, কোনোবাই আমি কাণেৰে নুশুনো, তেওঁতো কথা ক'ব পাৰে। কিবা এটা নহয় কিবা এটা আমাৰ আছেই। গতিকে এইবিলাক থকাৰ পাছতো আমি কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ, কৃষ্ণহে যে কেৱল আমাৰহে, এই দাবীটো আমি কোনো কৰিব নোৱাৰো। কিয়? জীৱশ্ৰেষ্ঠ মানৱ আমি সমস্ত জনা, পিতৃ হ'ল কেৱল কৃষ্ণ। পিতৃৰ ওপৰত সমস্ত সন্তানৰে সমান অধিকাৰ আছে। কোনেও কাৰো আজ্ঞা লৈ কৃষ্ণৰ ভক্তিৰ ফালে আগবাঢ়ি যাব নালাগে। আমি মাত্ৰ জ্ঞান গুৰুৰ দ্বাৰা আশ্ৰয় লৈ আমি কেৱল আমাৰ পিতৃৰ দিশেৰে আগবাঢ়ি যাব লাগে। গুৰুজন বস্তুৱে খুব সুন্দৰ এভাগী ফকৰা যোজনা লিখি থৈ গৈছে যে 12 কৰি বৰগীত আৰু 13 কৰি ফকৰা যোজনা। আগে উপজিল সৰু ভাইটি, পাছে উপজিল ককাই, কেৰমেৰ কৰোঁতে আই উপজিল, তাৰ পাছত উপজিল বোপাই। দুটা ল'ৰা, প্ৰথম জন্ম হোৱাটো সৰু, দ্বিতীয়তে জন্ম হোৱাটো ডাঙৰ। এইটো সম্ভৱ নেকি? আমি সমাজ ব্যৱস্থাটো সমস্তজনে জানো প্ৰথমে জন্ম হোৱাজন ককাই, তাৰ পাছত জন্ম হোৱাজন ভাই। গুৰুজনে ক'লে প্ৰথমে উপজিল সৰু ভাইটি, প্ৰথমে জন্ম হোৱাজনক ভাইক বুলিহে ক'লে। তাৰ পাছত উপজিল ককাই, দ্বিতীয়তে জন্ম হোৱাজন ডাঙৰ বুলি ক'লে। আচৰিত কথাটো, পিতৃ মাতৃ নোহোৱাকৈ দুজন ল'ৰা জন্ম হৈছে। তাৰ পাছত ক'লে কেৰমেৰ কৰোঁতে আই উপজিল, মাকৰ জন্ম হৈছে। তাৰ পাছত উপজিল বোপাই। গুৰুজনাৰ ফকৰা যোজনাবিলাকৰ দ্বাৰা আমি দেহধাৰী জীৱ মনুষ্য খুব সুন্দৰ সুন্দৰ উপদেশ প্ৰদান কৰিছে, যিখিনি কথা আমি বুজি ল'লে ভকতিৰ দিশত আগবাঢ়ি যাবলৈ আমাৰ খুব সহজ হয়। এতিয়া সৰু ভাইক মানে হ'ল মন, যিটো আমাৰ দেহৰ ইন্দ্ৰিয়ৰ ভিতৰত, তত্ত্বৰ ভিতৰত, 24টা তত্ত্বৰ ভিতৰত আটাইতকৈ শক্তিশালী তত্ত্বটো হ'ল মন, যাৰ নিৰ্দেশত আমাৰ ইন্দ্ৰিয়বিলাক কাম কৰি থাকে। ইন্দ্ৰিয়বিলাক যিজনৰ বশৱৰ্তী হৈ থাকে, অৰ্থাৎ মন তত্ত্ব। এই মন তত্ত্বৰ গুৰুজনে ক'লে সৰু ভায়েক। ইয়ালৈ আহোঁতে আমি মনেৰে প্ৰথমে ভাবিলোঁ সমস্তজনে যে ভাদ্ৰ মাহৰ আগদিনা আমি শিৱসাগৰৰ পৰা প্ৰাণজিৎ বাপক নিমন্ত্ৰণ কৰিম, কৃষ্ণ কথা অকণমান আলোচনা কৰিম। প্ৰথম আমি ভাবোঁতে আমাৰ নামটো নাই অহা, কিন্তু আমি এইটো ভাবিছিলোঁ যে অনুষ্ঠান এভাগ পাতিব লাগে। কোনদিনা পাতিম আমি আলাপ আলোচনা কৰি আছোঁ। কি আলোচনা চক্ৰ আমি পাতিম তাৰ পাছতহে গৈছে। এইখিনি পাবলৈ যাওঁতে প্ৰথম যি বস্তুৱে আমি ভাবিলোঁ তাক কোৱা হৈছে মন। আকৌ মনে গৈ যেতিয়া আমি এটা স্থিৰ সিদ্ধান্তত উপনীত হ'লে আমি তাৰিখ ল'লোঁ। তাৰিখটো লোৱাৰ পাছত আমি ভাবিলোঁ যে কেৱল আমি কৃষ্ণ কথা শুনিম আৰু কৃষ্ণ কথা আমি কীৰ্তন কৰিম। আমি শুনিম বুলি ভাবি ল'লোঁ,
কীৰ্তন কৰিবলৈ আমাক এজন নিৰ্দিষ্ট বাপৰ প্ৰয়োজন হ'ল। আমি সমস্তজনাই পাৰোঁ, তথাপিতো আমি ভাবিলোঁ যে দূৰৰ পৰা এজন আমি নিমন্ত্ৰণ কৰোঁ, অনুষ্ঠানভাগ ভাল লাগিব থাকি। এই ভাৱনাটো হ'ল। আৰু নিৰ্বাচনত উঠিলে আমাৰ নামটো প্ৰাণজিৎ। এইখিনিলৈকে যি ভাৱ যুক্ত আমি হলো, এই ভাৱটোক কোৱা হ'ল বুদ্ধি, অৰ্থাৎ ককায়েক। মনে যেতিয়া বুদ্ধিক লগ পালে, তেতিয়া আমি এটা স্থিৰ সিদ্ধান্তত উপনীত হলো, এটা তাৰিখ ললো, আৰু আমি কেৱল কৃষ্ণ কথাহে যে শুনিম গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি, এয়া হ'ল বুদ্ধি, অৰ্থাৎ ডাঙৰ ককায়েক। এই মন আৰু বুদ্ধি লগালগি হোৱাৰ পাছত আই উপজিত বুলি কৈছে নহয়। আই কি? ভক্তি। ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে ক'লে বাওঁ পাশে মায়া, দক্ষিণত ভক্তি মাও, দুহানো মধ্যস্থভাৱে আছা কৃপাময়। এতিয়া আমাৰ বাওঁফালে কি? মায়া বুলি কৈছে, আৰু দক্ষিণত কি? ভক্তি বুলি কৈছে। এতিয়া মায়াই বান্ধন্ত, ভক্তি মাতৃ মেলাবন্ত। মায়াই আমাক বান্ধি থাকে প্ৰত্যেক মুহূৰ্ততে, আৰু ভক্তি মাতৃয়ে আমাক মেলি দিয়ে, খোল খুৱাই দিয়ে বান্ধনটো। ইয়াকে কোৱা হৈছে ভক্তি মাতৃ, অৰ্থাৎ মন আৰু বুদ্ধি সৰু ভায়েক আৰু ককায়েকৰ মাজত কথোপকথন হোৱাৰ পাছত আমি গুৰু গৃহত উপস্থিত হলো। নিৰ্দিষ্ট দিনটোত পুৱাৰ পৰা এতিয়া ৰাতি 9 বজালৈকে। ইয়াত আমি কাক বিচাৰি পালো? আমাৰ মাতৃক চিনি পালো। মাতৃ কোন? ভক্তি। আৰু ভক্তি মাতৃয়ে আমাক চিনাকি কৰাই দিলে কি? আমাৰ পিতৃ কোন। কি বুলি ক'লে? এই নামে নামে ধন, নামে জন, ও নামে বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে গতি দাতা, ইহ পৰ কাল নাম, বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰিও বেদৰ মুখ্য অভিপ্ৰায়টো হ'ল কেৱল ভগৱন্তৰ নাম, যিজনে আমাৰ পিতৃৰো পিতৃ বুলি কোৱা হৈছে। এয়াই হ'ল ভক্তি। এতিয়া আমাৰ মন আছে, কৰ্ণ আছে, আমি মুখেৰে কথা ক'ব পাৰোঁ। সমস্তখিনি থকাৰ পাছত যদি আমি পিতৃক চিনি নাপাওঁ, বা পিতৃক যদি আমি চিনি পাবলৈ ইচ্ছা প্ৰকাশ নকৰোঁ, তেতিয়াহ'লে সেইটোৱে হ'ব আমি জীৱশ্ৰেষ্ঠ মানৱৰ অপৰাধ। এই অপৰাধৰ কাৰণে আমি সুখৰ সলনি দিনে ৰাতিয়ে দুখেই পাই থাকিম। কৃষ্ণ এই নাম কৃষ্ণ পদ পংকজক, ভজে ব্ৰহ্মাহৰে, নৰতন পায়াতে যে কমল পামৰে, হে ৰামে কুস্থানে মনুষ্যে, মৃত্যুৰ তথাপি ভজি মৰে কৰিয়াত মহাত। ইয়াতকৈ আৰু কিমান উপদেশ প্ৰদান কৰিব গুৰু দুজনে। কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে। হৰে মানে মহাদেৱ শিৱৰ কথা কোৱা হৈছে। মহাদেৱ শিৱ আৰু ব্ৰহ্মাই যিজনাত ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজ, অৰ্থাৎ পদুম ফুলৰ নিচিনা চৰণ যুগলত সদা সৰ্বদা সেৱা পূজা কৰি থাকে। নৰতনো পায়তে যে কমল পামৰে। তেতিয়াহ'লে আমি জীৱশ্ৰেষ্ঠ মানুহে
কিয় এই পথটো আমি ত্যাগ কৰিব লাগে একো স্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত আমি য'তেই নাথাকো কিয় মৃত্যুৰ হাত আমি কোনেও সাৰিব নোৱাৰো আমাৰ সমস্ত জনৰে মৃত্যু অনিবাৰ্য কাৰণ জন্ম হ'লে মৃত্যু হ'বই যিমান ধ্ৰুৱ সত্য মৃত্যু হোৱাৰ পাছত যে পুনৰ জন্ম হ'ব এয়াও ধ্ৰুৱ সত্য কিন্তু এই জন্ম মৃত্যু মৃত্যুৰ পাছত জন্ম জন্মৰ পাছত আকৌ মৃত্যু এই পথটো কোৱা হৈছে আগম পন্থা অৰ্থাৎ কৰ্ম কাণ্ড যিটো ব্যৱস্থা এই আগম পন্থাত যদি আমি জীৱ ভৰি দিওঁ খোজ পেলাও তেতিয়াহ'লে আমি এই সংসাৰলৈ জীৱ আয়াজাত কৰি থাকিব লাগিব এই আয়াজাত কৰিব নলগাৰ বিপৰীত পথটোৱে হ'ল নিগম পন্থা এই মাত্ৰ পথটোৱে হ'ল চৈতন্য স্বৰূপায় কৃষ্ণ নাম এই পথটোত আমি খোজ পেলাব পাৰিলেহে আমি আৰু পুনৰ এই মায়াময় সংসাৰখনলৈ আয়াজাত কৰি থাকিব নালাগে বুলি কৈছে কৃষ্ণ কৃষ্ণ সেৱা দেখি মাত্ৰ গুচৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া